May I come in, sir? Oh, come. Good morning, sir. Good morning. কালি তোমালোকক কৈ যোৱা হৈছিলে যে যোনে যেনেকৈ পাৰা কবিতা গান যেনেদৰে প্ৰেক্টিছ কৰিব লাগে তেনেদৰে প্ৰেক্টিছ কৰি আহিছে নহয় সকলোৱে। Yes, sir. আমি একদম ভালকে সম্পূৰ্ণৰূপে আমি প্ৰেক্টিছ কৰি আহিছোঁ। তিনিজনে একেবাৰে ৰেডি। ৰন থন গাইজ। ফালি দিম একেবাৰে ৰন থন গাইজ। পক। কি আকৌ কচোন ৰন থন নে কি? হয় ছাৰ, আপুনি শুনি অলপ ভাল পালে কি জানে এই শব্দটো ৰন থন গাইজ। আপুনি ঠিকেই শুনিব পাইছে। পক ৰন থন গাইজ। ৰন থনৰ লগতে আকৌ এইটো কি আকৌ পক কি এইবিলাক শব্দ? হয় ছাৰ, আপুনি ঠিকেই শুনিছে। গোটেই অসমতে ৰন থন গাইজ পক এই শব্দ দুটা নতুনকৈ সৃষ্টি হৈছে, আপুনি গমেই নাপায়। তহঁতৰ উচ্চাৰণবিলাকো সাংঘাতিক ধৰণৰ পাইছোঁ দেই আজি মই। ছাৰ বাদ দিয়াহে, ইহঁতে আজি কবিতা গান এইবিলাক গাব যে সেইটো মানে ইহঁতৰ মাতটোৱে সলনি কৰি থৈছে। সাংঘাতিক দেই তহঁতিকেইটাও। বাকী বাদ দিয়ক নেকি ছাৰ, বাহিৰা কথা নুলিয়াই লগালগ কাৰ্যসূচীখন জল্দি আৰম্ভ কৰিব লাগে। হয় তহঁতৰ ডাইলগবিলাক শুনি কিনে মই বাকী কথাবিলাক পাহৰিয়ে গৈছিলোঁ। দে পুতুকণ, তই প্ৰথমতে গাচোন গানকে এটা। যোনে ভালকৈ গায় তাক বেষ্ট প্ৰাইজ দিয়া হ'ব। অ'কে ছাৰ, ষ্টাৰ্ট কৰোঁনে? কৰ নেৰিবি। অ'কে ছাৰ। তোমাতে হেৰাও মই ধাৰা খাই, তোমাতে বিচাৰো প্ৰতিবাৰ, ভাল পাব খোজো আকৌ এবাৰ। ধন্যবাদ। বাহ, বেলেগ ধৰণৰ গান গাইছ দেই। সুন্দৰ হৈছে সুন্দৰ। ধন্যবাদ ছাৰ। বাৰু কচোন গানটো কোনে গাইছিলে? পৰাবীন বৰা। বাৰু জানিছ। প্ৰেকান্ত, তই কবিতা এটা মাৰ। অ'কে ছাৰ, আই এম ৰেডি। ৰন থন। বাৰু ডাইলগ পিছত মাৰিবি, প্ৰথমতে কবিতা গা। অ'কে ছাৰ। তুমি পাহৰি যাব কোৱা আজি বহু বছৰ হ'ল। সঁচাকৈ পাহৰিলোঁ তোমাক হেৰুৱাবলৈ এতিয়া অন্তৰে নকৰে ভয়। এতিয়া বৰষুণ দিলে তোমাৰ কথা মনত নপৰে, আৰু নাজানো কিয় ৰাতি এতিয়া তোমাৰ সপোন নেদেখা হ'লোঁ। আকাশৰ জোনবোৰ দেখোন দেখিলেও এতিয়া তোমাৰ ভাল পোৱা মনত নপৰে, কিন্তু মোৰ কবিতাত যে এতিয়াও তুমিয়েই আছা। ধন্যবাদ ছাৰ। বাৰু সুন্দৰ, একেবাৰে চকু পানী উলিয়াই দিলি তই। ছাৰ, জীৱনটো শূন্যৰ পৰা আৰম্ভ কৰিছোঁ, সময়টো লাগিবই ন ছাৰ। লাগিলে বেলেগতকৈ দুদিনমান দেৰিয়ে হ'ব, এদিন নিশ্চয় সফল হ'ম ন ছাৰ। হবি, এদিন নিশ্চয় সফল হবি। বাৰু ৰজনী, এতিয়া তই এটা কবিতাকেই গা। অ'কে ছাৰ, আই এম ৰেডি। প্লিজ মোক অৱহেলা নকৰিবা, মই কষ্ট পাম। মাত্ৰ মৰমত ক'বাচোন তোমাক ভাল নলগা হৈছে বুলি। চাবা, মই একো নোকোৱাকৈয়ে তোমাৰ সুখৰ বাবে আৰু ভালৰ বাবে তোমাৰ জীৱনৰ পৰা আঁতৰি আহিম। ধন্যবাদ। বেলেগ ইণ্টেলিজেণ্ট কবিতা গাওঁ তহঁতি, ইমান তেজেদি ফাল। তহঁতি যে বাঁহ পাইছোঁ ছোৱালীৰ পৰা। বাকী আজিলৈ ছুটি, পুৰস্কাৰ কাইলৈ দিয়া হ'ব। অ'কে ছাৰ, আমি যাব পাৰোঁনে এতিয়া? ৰন থন গাইজ। যাব পাৰিবি, যা। অ'কে ছাৰ, ৰন থন। এইকেইটা যে সঁচাকৈ একদম পাগলা কৰি দিব দেই। বাকী আজিলৈ বাই, ময়ো যাওঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।